হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু আলহামদুলিল্লাহ মই ভালে আছোঁ। আমাৰ ভতিজাৰ সুন্নত পাৰ্টিৰ উপলক্ষে ডান্স কৰিবলৈ 3জনী ছোৱালী আহিছে আৰু ছোৱালী তিনিজনীক দেখি আপোনালোকে গম পায়ে আছে চাগে নিশ্চয় তেখেত কি হয়। তেখেতৰ নামটো মই নকওঁ, বিশেষকৈ বেয়া পাব পাৰে। চ' আপোনালোকে দেখিলেই ধৰিব পাৰিছে কি হয় তেখেত। আৰু তেখেতৰ ডান্সটো ইমান ধুনীয়াকৈ ডান্স কৰিছে মানে ক'বলৈ নাই। গানটো মই আপোনালোকক শুনাব পৰা নাই, গানটো শুনালে কপিৰাইট লাগি যাব। চ' আপোনালোকে ডান্সটো চাই থাকক, ইমান ধুনীয়াকৈ ডান্স কৰি আছে আৰু বহুত ধুনীয়াকৈ ডান্স কৰিছে, মজা। তেখেতৰ ডান্স দেখি মই নাচো যেন লাগি আছে, ফিল হৈ আছে নাচো। ইমান ধুনীয়াকৈ ডান্স কৰিছে, আপোনালোকে দেখা পাইছে। আৰু এইপিনে ৰাস্তাত আমি গান ডিজে লগাই দিছোঁ ৰাস্তাত। ডাঙৰ বা মই আৰু আমাৰ বাইদেউজনী স্পেচিয়েল আমি আমন্ত্ৰিত কৰি অনা বাইদেউজনী একেলগে ডান্স কৰি আছোঁ। বাইদেউৰ ডান্স দেখি আমি নিজে ৰৈ থাকিব পৰা নাই, চ' আমিও লগত ডান্স কৰি আছোঁ। এইটো মই আৰু মোৰ ডাঙৰ বাইদেউ আৰু ইয়াত কিন্নাৰ হয় তেওঁ, তেখেতৰ লগত আমি ডান্স কৰি আছোঁ। বহুত ধুনীয়া ডান্স কৰিছে দেই, বহুত ধুনীয়া। মোক দেখা পাই আছে, মই নাচিব নোৱাৰোঁ, খালি ঘূৰি আছোঁ। তেখেতৰ গোটেই চাৰিওপিনে ঘূৰি আছোঁ। মোৰ ডান্সটো দেখিছে আপোনালোকে, মই ডান্স কৰিব নোৱাৰোঁ ভালকৈ।